নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসমীয়া সাহিত্যৰ জগতৰ এজন বিখ্যাত সাহিত্যিক লম্বোধৰ বৰাদেৱৰ বিষয়ে আপোনালোকে জানে অসমৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত আজিকালি অসমীয়া সাহিত্যৰ কিছুমান কুৱেশ্যন অহা দেখা পোৱা যায় সো মই ভাবো আপোনালোকৰ আগন্তুক আহিবলগীয়া যিকোনো পৰীক্ষাৰ বাবে এই বিষয়টো ইম্পৰ্টেন্ট হ'ব সো আপোনালোকৰ মাজলৈ লৈ আনিলো আপোনালোকে ভিডিঅ'টো পলম নকৰি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব আপোনালোকে দেখিছে যে এজনাৰ সাহিত্যিকৰ জন্ম হয় শোণিতপুৰ জিলা ক'ত জন্ম হয় আপোনালোকে দেখি পাইছে গমিৰিত তেওঁৰ জন্মগ্ৰহণ কৰে কলা শাখাত স্নাতক ডিগ্ৰী লৈ প্ৰথমে তেওঁ কিছুদিন কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে তেওঁৰ ক'ত কৰে শিক্ষকতা কহিমা মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ শিক্ষকতা কৰে তাৰ পিছত তেওঁ আইনৰ শিক্ষা সমাপ্ত কৰি বিএল ডিগ্ৰী লৈ তেজপুৰত উকালতি কৰে তেওঁ বিএল ডিগ্ৰীধাৰী এজন ব্যক্তি হয় তাৰ পিছত তেওঁ তেজপুৰত উকালতি কৰে এইটো এটা ইম্পৰ্টেন্ট হয় তেওঁ কালিদাসৰ অভিজ্ঞান হুকুন্তলম অসমীয়াত ভাঙনি কৰে এটা বহুত বেছি ইম্পৰ্টেন্ট কালিদাসৰ যিখন অভিজ্ঞান হুকুন্তলম অসমীয়ালৈ কোনে অনুবাদ কৰে বুলি ক'লে আপোনালোকে জানিব যে লম্বোধৰ বৰাদেৱে এটো অসমীয়ালৈ অনুবাদ কৰে তাৰ পিছত তেওঁ আনন্দৰাম বৰুৱাৰ জীৱন চৰিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদি তেওঁৰ উল্লেখযোগ্য ৰচনা আনন্দৰাম বৰুৱাৰ জীৱন চৰিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তেওঁৰ উল্লেখযোগ্য ৰচনা এটো ইম্পৰ্টেন্ট হয় আনন্দৰাম বৰুৱাৰ জীৱন চৰিত কোনে লিখিছিল বুলি ক'লে আপোনালোকে ক'ব লাগিব লম্বোধৰ বৰাদেৱ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ জীৱন চৰিত কোনে লিখিছিল বুলি ক'লে ক'ব লাগিব যে আপোনালোকে লম্বোধৰ বৰা লৰা বুধ আৰু জ্ঞানোদয় পঢ়াশালীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচিত গ্ৰন্থ এটো লৰাবুধ তেওঁ লিখিছিলে জ্ঞানোদয়ও তেওঁ লিখিছে যিখন আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচিত গ্ৰন্থ হয় বৰাই ছাত্ৰ অৱস্থাৰে পৰা সাহিত্যৰ চৰ্চাত মনোনিৱেশ কৰিছিল আসাম বিলাসিনী আসাম বন্ধু আসাম তৰা আসাম নিউজ আদিত তেওঁৰ প্ৰবন্ধ প্ৰকাশিত হৈছিল বৰাৰ গদ্য হাৰলিল লয়লাসযুক্ত তেওঁৰ শব্দ চয়ন চমৎকাৰ বাক্য ৰীতি গতিশীল আৰু উপমা আদি অলংকাৰে সমৃদ্ধ সদানন্দ কলা ঘুমতি সদানন্দ হাল মিহলি টুকা সদানন্দ নতুন অভিধান আদি বৰা ব্যংগাত্মক ৰচনা ৰীতি উল্লেখযোগ্য নিদৰ্শন এইবিলাক আপোনালোকে চাব পাৰে যে সদানন্দ কলা ঘুমতি সদানন্দ হান মিহলি টুকা সদানন্দ নতুন অভিধান এওঁৰ যিবিলাক আপোনাৰ ব্যংগাত্মক ৰচনা ৰাজিৰ এটা উল্লেখযোগ্য উদাহৰণ আপোনালোকে এই লম্বোধৰ বৰাদেৱৰ বিশেষকৈ আপোনালোকে জানিবলগীয়া কথাটো হ'ল যে অভিজ্ঞান হুকুন্তলম তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল তাৰ পিছত আপোনালোকে জানিবলগীয়া আনন্দৰাম বৰুৱাৰ জীৱন চৰিত তেওঁ ৰচনা কৰিছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তেওঁৰ জীৱন চৰিত ৰচনা কৰিছিল লগতে তেওঁ লৰাবুধ আৰু জ্ঞানোদয় তেওঁ যিবিলাক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচিত গ্ৰন্থ হয় লগতে তেওঁৰ যি ব্যংগাত্মক ৰচনাৰাজিৰ ভিতৰত সদানন্দ কলাঘুমতি সদানন্দ হাত মিহলি টুকা তাৰ পিছত আপোনালোকে চাব পাৰে সদানন্দ নতুন অভিধান এই কেইখন তেওঁ উল্লেখযোগ্য ৰচনা হয় সো ভিডিঅ'টোত আপোনালোকৰ এইটা বহুত বেছি ইম্পৰ্টেন্ট তেওঁ আপোনালোকৰ আহিবলগীয়া যিকোনো এক্সামত এই কেইটা কোৱেশ্চনছ আপোনাৰ এনসাৰ আপোনালোকে দেখিবলৈ পাব সো মনত ৰাখিব আজি এই বিষয়ে তেওঁৰ এক বৰাদেৱৰ টুকাটো ইমানে হয় যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব এণ্ড কমেন্ট কৰিব আগলৈও আপোনালোকে কেনে ধৰণৰ ভিডিঅ' বিচাৰে তাৰ ওপৰত কমেন্ট কৰিব থ্যাংক ইউ